এতিয়া যাম টিলিঙা মন্দিৰৰ পিনে। ৰাস্তাৰ দুয়োকাষ চাহ বাগানেৰে ভৰপূৰ। টিংৰাই ক্লাব বৰষুণৰ কাৰণে আৰু ভাল লাগিছে চাহ বাগানবোৰ। আহকচোন চাওঁ টিলিঙা মন্দিৰ। এয়া টিলিঙা মন্দিৰ পাই গ'লোঁ, আমি ভিতৰত সোমাওঁ আৰু শিৱলিংগ দৰ্শন কৰিবৰ কাৰণে মানুহৰ ভিৰ দেখিছেনে? বহুত দীঘল লাইন এটা হৈ আহিছে। মনোকামনাৰ কাৰণে টিলিঙা বান্ধে ইয়াতে এটা হ'লেও। মন্দিৰৰ ঘণ্টাই পবিত্ৰ কৰি তোলে মন। বৰ ধুনীয়া নান্দনিক পৰিৱেশ। ওপৰত পাৰ চৰাই চৰি চাওক, বহুত আছে অৱশ্যে পাৰ চৰাই। চাৰিওপিনে টিলিঙা, মাথো টিলিঙা, বহুত টিলিঙা আছে এই মন্দিৰত। মনোকামনা পূৰণ হ'লে টিলিঙাটো খুলি দি যোৱা প্ৰবাদ আছে ইয়াতে। মনৰ কামনাৰ অৰ্থে ৰঙা সূতা মেৰিয়াব লাগে এই সূতাবোৰত। অগণন ভক্তৰ সমাগম হয় প্ৰত্যেকবাৰে। চাওক এয়া কি পৰিৱেশ, কি ধুনীয়া পৰিৱেশ, কি নিৰ্মল পৰিৱেশ। কেনেকুৱা লাইন ভক্তৰ। বৰগছডালৰ মাজতে শিৱলিংগটো অৱস্থিত। এয়া চাওক শিৱলিংগ, মানুহে ভক্তিভাৱে প্ৰণাম জনাই আছে। ইয়াতে নাৰিকল ভগৱানক অৰ্পণ কৰে। এয়া বৰগছ। আহকচোন মন্দিৰটো এবাৰ পৰিভ্ৰমণ কৰোঁ চাৰিওপিনে। এয়া পানীৰ ব্যৱস্থা আছে। এইবোৰ টিলিঙা খহাই থৈ দিছে। কিমান লাখ লাখ টিলিঙা আছে ইয়াতে। চাৰিওপিনে কেৱল টিলিঙা, মাথো টিলিঙা। ইয়াতে ধূপ চাতিবোৰ জ্বলাই বহুত দূৰৰ পৰা মানুহবোৰ আহিছে ইয়াতে মনৰ কামনা অৰ্থে। চাৰিওপিনে মাথো টিলিঙা, ইমান টিলিঙা আছে ইয়াতে। অসমৰ ভিতৰত এইটোৱে প্ৰথম মন্দিৰ যিটো মন্দিৰে লিমকা ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছে। চাওকচোন ইমান টিলিঙা আছে ইয়াতে। এনে নকয় টিলিঙা মন্দিৰ বোলে। এই মন্দিৰটো 1965 চনতে স্থাপিত হৈছিল। তিনিচুকীয়াৰ বৰডুবি নামৰ এই ঠাইখনত
দুয়োকাষে বহুতো পূজা সম্ভাৰৰ দোকান পাহাৰবোৰ অৱস্থিত। আহকচোন এবাৰ চাওঁ বাহিৰৰ নান্দনিক পৰিৱেশ বাহিৰৰ পৰা ভিতৰলৈ। এইপিনে গুৱাহাটী যাব পাৰি। আমি আহিলোঁ ধলা শদিয়াৰ পৰা।